এই মুহূৰ্ততে এক গুৰুত্বপূৰ্ণ খবৰ। অহা 3 মাৰ্চৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু হৈছে ৰাজ্যৰ ছাত্ৰ ছাত্ৰী। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ তুলনাত কিছুমান নতুন নিয়ম ধাৰ্য কৰা হৈছে। এইবাৰ বহু পৃথক হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। নতুন শিক্ষানীতি অনুসৰি ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকতৰ সমান্তৰালভাৱে পৃথক হ'ব উত্তৰ বহীও। এইবাৰ প্ৰশ্ন কাকতত অবজেক্টিভ ধৰণৰ প্ৰশ্ন থাকিব 50%, আনহাতে বৰ্ণনামূলক প্ৰশ্ন থাকিব 50%। অৰ্থাৎ শিক্ষাৰ্থীয়ে 1 নম্বৰৰ 50টা প্ৰশ্নৰ উত্তৰ কৰাৰ সুযোগ লাভ কৰিব। মই আকৌ এবাৰ জনাই আছোঁ, গণিত বিষয়ৰ ক্ষেত্ৰতো উত্তৰ বহীখন অবজেক্টিভ কাকতৰ সুবিধা হোৱাকৈ প্ৰস্তুত কৰা হ'ব। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে উত্তৰ বিচাৰি পাব পৰাকৈ প্ৰশ্ন সমাধান কৰিবলৈ খালী ঠাইৰ ব্যৱস্থা থাকিব। পৰীক্ষাৰ দিনটোত পৰীক্ষাৰ আৰম্ভ পূৰ্বে 8:45 বজাত 8 পেজৰ অবজেক্টিভ উত্তৰ বহীখন পৰীক্ষাৰ্থীসকলক দি দিয়া হ'ব আৰু 9:45 বজাত 16টা পৃষ্ঠাৰ বৰ্ণনামূলক প্ৰশ্নৰ বাবে উত্তৰ বহীখন শিক্ষাৰ্থীসকলক দি দিয়া হ'ব। গণিতৰ বহীখনত উকা হোৱাৰ লগতে গ্ৰাফ থাকিব আৰু ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞানৰ উত্তৰ বহীকেইখন ৰুলিং দিয়া হ'ব। দুয়োখন উত্তৰ বহী পৰীক্ষাৰ্থীসকলে সংলগ্ন কৰি বান্ধি দিব লাগিব। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। পৰীক্ষাৰ বাবে ইতিমধ্যে বিভিন্ন পৰ্যায়ত প্ৰশিক্ষণ আৰম্ভ কৰিছে সেৱাই। এই বিষয় সম্পৰ্কে সেৱাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই কয় যে এইবাৰ এই 4টা বিষয়ত প্ৰশ্ন কাকতৰ সমান্তৰালভাৱে উত্তৰ বহী সম্পূৰ্ণ হ'ব নতুন ধৰণৰ। প্ৰশ্ন কাকতত অবজেক্টিভ আৰু বৰ্ণনামূলক দুটা ধৰণৰ প্ৰশ্ন থাকিব। এইবাৰ ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত কৰা হৈছে এই নিয়ম। পৰ্যায়ক্ৰমে বাকী বিষয়বোৰতো এইবোৰ কৰাৰ চেষ্টা কৰিব। উল্লেখযোগ্য যে এইবাৰ ৰাজ্যৰ মুঠ 912টা কেন্দ্ৰত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। মেট্ৰিক পৰীক্ষাত এইবাৰ 4,23,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। পৰীক্ষাসূচী অনুসৰি 3 মাৰ্চত অনুষ্ঠিত হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষা। আনহাতে অহা 6 মাৰ্চত গণিত, 9 মাৰ্চত সমাজ বিজ্ঞান, 13 মাৰ্চত সাধাৰণ বিজ্ঞান আৰু 15 মাৰ্চত অসমীয়া আৰু 20 মাৰ্চত ঐচ্ছিক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। এইবাৰ পৰীক্ষা কেন্দ্ৰসমূহত জাৰি কৰা হৈছে 144 ধাৰা। মই আকৌ এবাৰ জনাইছোঁ আপোনালোকক, পৰীক্ষা কেন্দ্ৰসমূহত 144 ধাৰা জাৰি কৰা হৈছে আৰু প্ৰতিটো কেন্দ্ৰতে CCTV কেমেৰাৰ ব্যৱস্থা কৰা হৈছে। লগতে ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণৰ ইলেক্ট্ৰনিক বস্তু লৈ সোমাব নোৱাৰিব কেন্দ্ৰত। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছোঁ। ইউনিফৰ্ম বাধ্যতামূলক। যিখন ছাত্ৰই পৰীক্ষাত বহিব তেওঁৰ বাবে ইউনিফৰ্মখন থাকিব বাধ্যতামূলক। আৰু এটা কথা হ'ল যে যিহেতু অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ইংৰাজী প্ৰশ্ন কাকতখন বহুতেই আলোচনা বিলোচনাৰ মাজত পৰিছিল। সকলোৱে এতিয়া এটাই কথা কৈ আছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কুৱেশ্যনখনো তেনেকুৱা টান হ'ব নেকি। সেইটো 3 তাৰিখতহে গম পোৱা যাব। ধন্যবাদ।